এইবিলাক মানুহ ইয়াতে ৰাস্তাতে वेलकम बैक टू माय यूट्यूब चैनल। आज মানে একদম বানৰ পৰিস্থিতি সংঘাৰী ৰূপ কেনেকুৱা আপোনালোকক দেখাম। মই বহুত পৰিস্থিতি বেয়া আমাৰ ইফালে। কালিলৈকে ঠিকেই আছিল, আজি পুৰা অৱস্থা বেয়া পুৰা। এনেকুৱা বানপানী মানে লাইফত মানে এনেকুৱা বানপানী দেখা নাই। এই ফাৰ্ষ্ট টাইম ইমান মানে পানীৰ সোঁত আৰু নক'ব আৰু পুৰা একদম আপুনি দেখাব পাৰোঁ। মই দেখাই আছোঁ আপোনালোকক, দেখাই কিমান পানী। এইটো সোঁত চাওক না আপুনি, কি সোঁত পানীৰ সাগৰ হৈ আছে, পুৰা সাগৰ হৈ আছে। এয়া আগৰ পিনে এই গাঁওখন, আগৰ পিনে থকা গাঁওখন গোটেই বুৰি গৈছে পানীৰে। CRF বাহিনী পুৰা উদ্ধাৰ কৰি আছে, তাৰ পৰা মানুহ উদ্ধাৰ কৰি আছে এতিয়াও। বহুত বেয়া পৰিস্থিতি। তাৰ মাজত মানে মাছটোতো আৰু যাব দিব নোৱাৰে না, মাছো পাই আছে ইয়াতো, মাছো পাই আছে। এয়া মাছ ধৰি আছে, পুৰা মাছ ধৰি আছে। এই আমাৰ লগৰ এটা ইয়াতে মাছ ধৰি আছে দাদা। এই মাছ ইয়াতে কেজি 50 টকা মাছ কেজি। এই কিমান কিনছি মাছ? এই ভালকে দেখো। কেই কেজি আছে? 2 কেজি। হা 100 টকা 2 কেজি। বঢ়িয়া। কি সোঁত পানীৰ এই পাৰ হয় আৰু দৰং পৰে আৰু এইটো চাওক আপুনি। আৰু এই ৰাস্তাটো গোটেই ধৰি গৈছে, ৰাস্তাটো নাই। গোটেইখিনি আধাখিনি ভাগ মানে গৈছে আৰু পানী দি এইবিলাক গৈছে এনেকৈ। বহুত মানে এতিয়া ৰিস্কি হৈছে পানীটো। এইটো এয়া চাওক, এইটো নদী নহয়, এইটো জান হয় এটা। মানে এনেই পানী যায় আৰু এইপিনে পানীটো ওলাই যায়, পথাৰৰ পানীটো ওলাই যায়। কিন্তু এতিয়া একদম মানে সাগৰ সদৃশ হৈ আছে এতিয়া, এনেকুৱা পানীত সোঁত। ইফালে আমি আহিছোঁ আমাৰ এয়া আছে, ভিউ আছে। আমি গৈ আছোঁ এতিয়া। মানে অলপ আগৰ পিনে যাম, আৰু অলপ আগৰ পিনে যাম, চিপাঝাৰৰ পিনে যাম। সেইপিনে আৰু অৱস্থা বেয়া হৈ আছে, পৰিস্থিতি আৰু বেয়া। সেইফালে গৈ আছোঁ এতিয়া আমি। এইবিলাক মানুহ ইয়াতে ৰাস্তাতে, গৰু জীৱ জন্তুৰ বহুত ক্ষতি হৈ আছে। ৰাস্তাৰ কাষে গৰু হাইৱে এই নেশ্যনেল হাইৱে 15 নং নেশ্যনেল হাইৱে পানী চাওক, কি পানী বৈ আছে। এইটো চিপাঝাৰ পাৰ হৈ মঙলদৈ ৰোডত এনেকুৱা অৱস্থা। কি পানী, অৱস্থা বেয়া। অৱস্থা বেয়া। এইফালে কি স্পীডত পানী যাই আছে। আমি আহি আছো, মই আছো, বুমন আছে, মানে এইটো ধুনু ব্লাক মাম্বা বেজ্জতি कर दिया रे भाई। थोड़ा सा दादा আছে। এই আমাৰ মালিক পিছফালে বহি আছে, বৌ আছে, নিজা আছে, বাবু শুই আছে, ৰুটি আছে। লালাই যা এই কিমান পানী চাওকচোন, কিমান পানী। এই মঙলদৈ ৰোডত এইটো এই অৱস্থা হৈ আছে পানী। নেশ্যনেল হাইৱেতে যদি এনেকুৱা পানী, গাঁৱৰ ভিতৰৰ পিনে বা কি অৱস্থা। মোৰ নিজৰে মানে ইমান বেয়া লাগিছে। মানে এনেকুৱা পানী, মানুহবোৰ মানে ইমান কষ্টত আছে হাইৱেত ৰাতি এনেকৈ। বহুত বেয়া লাগে দেই, এনেকুৱা পৰিস্থিতিত বহুত বেয়া লাগে। প্ৰকৃতিৰ এই কালৰূপ যাতে শেষ হয় আৰু শান্ত হয় আৰু প্ৰকৃতি, মানে জীৱ জন্তু মানুহৰ বহুত ক্ষতি হৈ আছে। মানে এনেকৈ হাইৱেত দেখি মানে বহুত বেয়া লাগি গৈছে সঁচাকৈ, বহুত মানে দুখ লাগিছে আৰু। এতিয়া আহি কি পালোঁ ন এইখিনি বদলগুৰি। এই বদলগুৰি পাৱাই নাই। বদলগুৰি পাৰ হৈ আহি মঙলদৈ ৰোডত মানে ইয়াতে গাড়ী যাব দিয়া নাই আৰু আগৰ পিনে, যাৰ মানে ডকুমেণ্ট চাইছে যাব দি আছে। এতিয়া আৰু আমি আৰু এনেই চাব আহিছোঁ আৰু ঘূৰিমেই আৰু ইয়াৰ পৰা। ইয়াতে গাড়ীও দিব দিছে এতিয়া পুৰা বানপানীৰ পানী দি
গাড়ী চাফা কৰি ল'লা পুৰা অৱস্থা বেয়া হৈ গৈছিল গাড়ীৰ গাড়ীখন ধুয়ে ল'লোঁ অলপ পৰিস্থিতি সঁচাকৈ বহুত ভয়ানক পৰিস্থিতি মানে সেইপিনে মই গ'লোঁ অলপ আমাৰ এইপিনেও বহুত বেয়া অৱস্থা মই অলপ সেইপিনৰ পৰা চাই আহিলোঁ বহুত পৰিস্থিতি বেয়া প্লিজ প্ৰে ফৰ আছাম চব মানুহ মানে ৰাস্তাতে মানে এনেকৈ তম্বু টানি আছে গৰু ছাগলী চব মানে ৰাস্তাতে আছে বহুত মানে বেয়া পৰিস্থিতি সকলোৱে যাতে নিজৰ নিজৰ জেগাত সহায়ৰ হাত আগবঢ়ায় তাকে মই আপোনালোকক অনুৰোধ জনাইছোঁ আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ